নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। ক্লাছ 9ৰ হাফেলি যোনখন আছামিজ পেপাৰ আহিছিলে 2021ৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ সেই পেপাৰখন লৈছে তোমালোকৰ কাৰণে। যিসকলে হাফেলি এক্সাম নাই দিয়া, যিহেতু সকলো ডিষ্ট্ৰিক্টৰে হাফেলি এক্সাম নাই হোৱা, তেওঁলোকৰ কাৰণে সুবিধা হ'ব। লখিমপুৰ ডিষ্ট্ৰিক্ট হয় আছামিজ পেপাৰখন অলপ ভিতৰত আৰম্ভ কৰোঁ। আৰু তোমালোকে যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। মই এনেধৰণে পেপাৰবোৰ দি থাকিম চেনেলটোত, তোমালোকে পাই থাকিবা। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ কাৰণে ইমানেই আছিল ভিডিঅ'টো। তোমালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।